নমস্কাৰ বন্ধুসকল, আছামিজ হেল্থ টিপছ এণ্ড স্মাৰ্ট লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম আপুনি কেনেকৈ ঘৰতে বহি ইজিলি অতি সহজে প্ৰেগা নিউজৰ দ্বাৰা আপোনাৰ প্ৰেগনেন্সি টেষ্টটো নিৰ্ণয় কৰিব পাৰিব। তো বলক আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপুনি অতি সোনকালে নটিফিকেশ্যন পাই যায়। বন্ধুসকল, তাৰপৰা আপোনালোকে প্ৰথমতে প্ৰেগা নিউজ নামৰ ষ্টিকটো কিনি ল'ব লাগিব। আপোনালোকে যিকোনো ফাৰ্মেচীৰ দোকানত পাই যাব। এইটোৰ দাম নৰ্মেলি 40 টকাৰ পৰা আৰম্ভ কৰি বহুত টকালৈকে আছে। বন্ধুসকল, ডিম্বাশয় ফাৰ্টিলাইজেশ্যনৰ 14 দিন পিছত ইউৰিনৰ মাজেৰে এষ্ট্ৰজেন নামৰ হৰম'নবিধ আহে, আৰু এই হৰম'নবিধৰ ওপৰত নিৰ্ণয় কৰিয়েই প্ৰেগা নিউজে প্ৰেগনেন্সি টেষ্টটোক নিৰ্ণয় কৰে। গতিকে বন্ধুসকল, আপোনালোকে নিৰ্ণয় কৰিবৰ কাৰণে কমচে কম 14 দিন পিছত পৰীক্ষা কৰিব লাগিব। তো বন্ধুসকল, আমি ইয়াত দুটা ষ্টিক লৈছোঁ, এ আৰু বি। ইয়াত মই নৰ্মেলি ৱাটাৰ ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ পানী দিছোঁ। তাৰপিছত চাওক আপোনালোকে কি হয়। তো বন্ধুসকল, আপোনালোকে ষ্টিকটোত চি আৰু টি নামৰ দুটা আখৰ দেখা পাব, তাৰ মাজেৰে দাগ বহি যাব। দাগবিলাক আহিলে আপুনি, আৰু যদি দুটা দাগ আহে তেতিয়াহ'লে আপুনি জানিব যে প্ৰেগনেণ্ট হয় বুলি, পজিটিভ বুলি। আৰু যদি এটা দাগ আহে তেতিয়াহ'লে আমি জানিম যে প্ৰেগনেণ্ট নহয়। তো বন্ধুসকল, দেখুৱাৰ দৰে বি নামৰ ষ্টিকটোত মই চিহ্নিত কৰা বি নামৰ ষ্টিকটোত এগৰাকী পজিটিভ ফাইণ্ডিং ফিমেলৰ ইউৰিন দিয়া হৈছে, অৰ্থাৎ প্ৰস্ৰাৱ দিয়া হৈছে। আৰু তাৰপিছত কি হয় লক্ষ্য কৰক। বন্ধুসকল, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব মাত্ৰ 3 টোপাল ইউৰিন দিলে যথেষ্ট। তো বন্ধুসকল, আমি দেখিব পাৰিছোঁ লাহে লাহে টি ঠাইটো দাগ বহি আছে, চিটো বহি আছে অলপ অলপ। বন্ধুসকল, দুয়োটা ঠাইত যদি চি আৰু টি দুয়োটা দাগত যদি দাগটো ভালদৰে বহি যায় তেতিয়াহ'লেতো ভালেই, ফুল্লি পজিটিভ। আৰু কেতিয়াবা কমপ্লিকেশ্যনটো এৰাইজ কৰে যেতিয়া নেকি আপোনাৰ কোৱা হয় যে চিটোত ভালদৰে দাগটো বহা নাই। বন্ধুসকল, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব, চিটোত অলপ দাগ বহিলেও প্ৰেগনেন্সি টেষ্ট পজিটিভ হ'ব। আৰু এই ক্ষেত্ৰত আপুনি অতি সোনকালে প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰৰ কাষ চাপক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টিৰ পৰা অলপ কিবা শিকিব পাৰিলেও আমাৰ ভিডিঅ'টি লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি প্ৰত্যেক দিনাই পাই থাকে।